বিহু বতৰ সকলোৱে বিহুতে ব্যস্ত হৈ আছে নহয়নে বাৰু। হাই হেল্ল' নমস্কাৰ, কি খবৰ? ভালে থাকক, কুশল থাকক তাৰে কামনা মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইবাৰ কিন্তু আগৰ দৰে বিহু নহয়, বৰ হেমহেমীয়া নহয়নে বাৰু। আপোনালোকৰ ঘৰৰ ফালে কেনেকুৱা বাৰু কমেণ্ট কৰি জনাবচোন। মা মই ওলালোঁ মাংস আনোগৈ বুলি। গাহৰিয়ে মেইন নহয়নে বাৰু বিহু বুলি ক'লে। ওচৰতে গাহৰি কাটি আছে, এয়া আমি মাংস নিবলৈ আহিছোঁ। এইবিলাক দেখিছে আপোনালোকে, ওচৰৰ দাই হাতী গাহৰি কাটি আছে, সেয়া আমি গাহৰি আনিবলৈ গ'লোঁ। আপোনালোকৰ পিছে বিহু বুলি ক'লে কি চলে কমেণ্ট কৰি জনাবচোন। কোনে কি কিনো ভাল পায়। মাংস আনি পিনে জলপান খাওঁ বুলি ভাবিলোঁ। এয়া জলপান ৰেডি কৰিছোঁ। এইবাৰ কিন্তু বৰ বেছি জলপান বনোৱা নহ'ল, এয়া যিকেইটা বনাইছোঁ দেখাইছোঁ আপোনালোকক। এইফালে দেউতাকো দিছোঁ চাহ আৰু জলপান, আমিও খাওঁ বুলি ৰেডি কৰিছোঁ। এইফালে ময়ো লৈছোঁ জলপান খাবলৈ বুলি। বিহু বুলি মেখেলা চাদৰযোৰ পিন্ধিছোঁ। মেখেলা চাদৰ পিন্ধি এনেও ভাল লাগে নহয়নে বাৰু। এই মাবোৰক মেখেলা চাদৰযোৰ আনি পিনে পিন্ধিলোঁ। মোক দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ওচৰৰ দতী এজনক ভাত দিওঁ বুলি গ'লোঁ। দতীবোৰৰ গাটো বৰ ভাল নহয়, সেইবাবে ভাতকে দি আহোঁ বুলি ভাবিলোঁ। পিঠা পনা দিবলৈতো খাবলৈ নোৱাৰে, দাঁত চাত নাই ন, সেইবাবে ভাত দি আহোঁ বুলি গ'লোঁ। সেয়া আপোনালোকে দেখিছে, গৈ আছোঁ দতীহঁতৰ ঘৰলৈ। এজনে হৈছে দতী দেই, আপোনালোকক দেখাইছোঁ, ফটো একপি মাৰিছিলোঁ মানে। দতীকো ভাত দি আহি ময়ো ভাত খাওঁ বুলি ভাবিলোঁ। ওচৰতে খেলো পাতিছে, খেল খেলিব যাব লাগিব যে পটককৈ ভাত খাই লৈছোঁ আৰু। ভাত পানী খাই আজৰি হৈ মাঘী মেলালৈ বুলি আহিলোঁ। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছে। আৰু এইফালে আপোনালোকে দেখিছে পোৱালীবিলাকে আঁকি আছে। বিহু ওপৰতে দিছিলে বাৰু আঁকিবলৈ, সকলোৱে আঁকি আছে ধুনীয়াকৈ। কাষতে আমাৰ গাঁৱৰ ছোৱালীবিলাকো ৰৈ আছে, এইফালে আপোনালোকে দেখিছে। আৰু আনফালে টেকেলি ভঙা খেল আৰম্ভ কৰিছে। আৰু এইফালে মই টেকেলি ভাঙিমগৈ, আপোনালোকে চাব দেই মই ক'তনো টেকেলি ভাঙোগৈ। টেকেলি ভঙা খেল দেখিলে। আৰু এইফালে দেখিছে পোৱালীবিলাকে চকী খেল খেলিছে। এয়া দেখিছে আপোনালোকে, চাবতে কোনে পাৰে কোনে নোৱাৰে, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। চকী খেল খেলাই থাকোঁতে আৰু আনফালে গাঁৱৰে বয়সস্থ ককাসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনালে। এইফালে আমাৰ পোৱালীকেইটাও একদম কাজিয়া লাগিব, চাবতে বটলটোৰ কাৰণে পুৰা তৰা যোৱা লাগিব এতিয়া দুইটাই। আৰু এইফালে ৰছী টনা খেল আৰম্ভ হৈছে। আৰু এটা চাইডে হৈছে জীয়ৰী, এটা চাইডে হৈছে বোৱাৰী। কোন চাইডে জিকে আপোনালোকে চাই থাকিব দেই। কাৰ বল বেছিনো, জীয়ৰীখিনিয়ে বেছি নে বোৱাৰীখিনিয়ে বেছি হয়। এইচোন ৰছী ছিগিয়ে থাকিলে, দুইটা চাইডে সমানে বল আছে দেই। প্ৰথমবাৰতো ৰছী ছিগিয়ে গ'ল, এবাৰ দ্বিতীয়বাৰ হৈছে কোনখিনিয়ে জিকে আপোনালোকে চাই থাকক। ছোৱালীখিনিয়েচোন একেবাৰে টানিয়ে লৈ গৈছিলে, ছোৱালী বল বহুত বেছি দেই। মই কোনজনী আপোনালোকে ধৰিব পাৰিছে নাই কমেণ্ট কৰি জনাবচোন, মইনো কোনজনী হয় ৰছী টনাত। এইবাৰ আমাৰ গাঁৱৰ ৰছী টনা ডেকা বুঢ়াখিনিও হৈছে, এইফালে আপোনালোকে দেখি আছে। আজি ভিডিঅ'টো ইমানেই, যদি চাই ভাল পালে লাইক কমেণ্ট কৰি জনাব। আকৌ লগ পাম মোৰ এটা ভিডিঅ', বাই বাই, লাভ ইউ, আকৌ লগ পাম, বাই।